আপোনালোক সকলোকে পুনৰবাৰ আপোন শৰ্টৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিও আপোনালোকৰ বাবে আছে কেইবাটাও মছলাদাৰ খবৰ। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ দিবৰ কাৰণে। প্ৰথমটো খবৰ ওলাইছে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ এক্ট্ৰেছ অনন্যা কাশ্যপৰ ওপৰত। আজিকালি যিমানবিলাক নেকি চেলিব্ৰিটি আছে মানে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ এক্টৰনি আছে তেওঁলোকৰ জানো কি হৈছে সবৰে মানে ইউটিউব চেনেলত ব্লগিং ষ্টাৰ্ট কৰা, সবৰে মুঠতে ইউটিউব চেনেলত ব্লগিং ষ্টাৰ্ট কৰা। বৰষাৰণী বিষয়া ব্লগিং ষ্টাৰ্ট কৰিলে, দীপজ্যোতি কেওট ব্লগিং ষ্টাৰ্ট কৰিলে, আমাৰ কে ছাৰ ব্লগিং ষ্টাৰ্ট কৰিলে। মুঠতে সবৰে ইউটিউবত এতিয়া এটা চেনেল আছে, সবেই এতিয়া ইউটিউবত এতিয়া ব্লগ চেনেল খুলি বহি আছে। আমাৰ কি হ'ব বাৰু ভাবকচোন, আমি কি গৈছোঁ নেকি চিনেমা ইণ্ডাষ্ট্ৰীত ফিল্ম কৰিবৰ কাৰণে? তো তেওঁলোকে ইউটিউব ইণ্ডাষ্ট্ৰীত কিয় আহিব লাগে? কমচে কম আমাৰবিলাকৰ কাৰণে ৰাখিব লাগে না। তো ধেমালি কৰিছোঁ। তো অনন্যা কাশ্যপে এতিয়া নতুনকৈ আপোনালোকৰ কাৰণে ব্লগ চেনেল এটা ষ্টাৰ্ট কৰিছে, য'ত নেকি ডেইলি ব্লগ আপলোড কৰিব বুলি জনাইছে অনন্যা কাশ্যপে। কিন্তু অনন্যা কাশ্যপ এতিয়া কনফিউজ হৈ আছে, সেইকাৰণে আপোনালোকৰ পৰা অকণমান সহায় বিচাৰিছে। অনন্যা কাশ্যপে কনফিউজড হৈ আছে যে মই প্ৰথম ভিডিঅ'টো কি টপিকৰ ওপৰত বনাম, কি ব্লগিং কৰিম, কাৰণ ব্লগিঙৰতো কোনো এক্সপিৰিয়েঞ্চ নাই। ফিল্ম ইণ্ডাষ্ট্ৰীত এক্টৰনি কৰা মানে এক্টিং কৰাৰ এক্সপিৰিয়েঞ্চ আছে, কিন্তু ইউটিউবতো ব্লগ কৰাৰ এক্সপিৰিয়েঞ্চ নাই। সেইকাৰণে আপোনালোকৰ পৰা ছাজেশ্যন বিচাৰিছে। ইয়াৰ সন্দৰ্ভতনো কি ক'লে অনন্যা কাশ্যপে, আহক তাৰ ওপৰতে অকণমান শুনি লওঁ। একচুৱেলি মই বিৰাট এটা কনফিউজনত আছোঁ, যিহেতু মই আপোনালোকক জনালোঁ যে মই এটা ইউটিউব চেনেল খুলিলোঁ, কিন্তু এতিয়াও মই ব্লগিং ষ্টাৰ্ট কৰা নাই। কাৰণ ফাৰ্ষ্ট ব্লগটো মই কি দিওঁ মই নিজে ভাবি পোৱা নাই। প্লিজ হেল্প কৰক, মই কি দিলে আপোনালোকে ভাল পাব। আপোনালোকে কি চাব বিচাৰিছে মোৰ ফাৰ্ষ্ট ব্লগটো, চ' এবাৰ ফাৰ্ষ্ট ব্লগটো ষ্টাৰ্ট কৰাৰ পাছত মই দি থাকিব পাৰিম। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ আমাৰ ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাৰ ওপৰত কি খবৰ ওলাইছে? ডিম্পু বৰুৱাৰ এক্সিডেণ্ট হ'ল যোৱাকালি, আপোনালোকে নিশ্চয় গম পালেই। মোৰ যদি ভিডিঅ' ডেইলি ফ'ল' কৰে তেনেহ'লে আপোনালোকে নিশ্চয় গম পালে। যোৱাকালিৰ খবৰত মই জনাইছিলোঁ। তো থাৰখন বনাবৰ কাৰণে এতিয়া প্ৰায় 1 মাহমানৰ কাৰণে ডিলাৰত গৈ দিছে, মানে শ্ব'ৰুমত দিছে, 1 মাহমান লাগিব বুলি কৈছে। কিন্তু ডিম্পু বৰুৱাৰ ওপৰত আজি বেলেগ এটা খবৰহে ওলাইছে। ডিম্পু বৰুৱাই আজি এটা ডিম্পু বৰুৱাৰ মেইন চেনেলটোত ভিডিঅ' আপলোড কৰিছিলে, যিটো ভিডিঅ'ত আমাৰ অসমৰ এজন এনেকুৱা প্ৰতিভাশালী যুৱকক দেখাইছে, যিজন যুৱকে সৰু সৰু কিছুমান ৰবট আৱিষ্কাৰ কৰিছে আৰু তাৰ লগে লগে এখন হেলিকপ্টাৰ আৱিষ্কাৰ কৰি উলিয়াইছে, যিখন হেলিকপ্টাৰ নেকি সঁচাকৈয়ে উৰে। তো ভাবকচোন বাৰু, আমাৰ অসমৰ ল'ৰাও ইমান টেলেণ্টেড, তাৰ কিন্তু কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাই, আকৌ অনানুষ্ঠানিক একোৱেই শিক্ষা নাই, কেৱল নিজৰ ফালৰ পৰা প্ৰেক্টিকেল কৰি হেলিকপ্টাৰ বনাই দিছে অসমৰ ল'ৰাই। গতিকে ল'ৰাজনৰ নামটো কি আছিলে একজেক্টলি পাহৰিলোঁ। তো যিয়ে নহওক বাৰু, তাৰ হৈ বিগ এটা থাম্বছ আপ দি থৈ যাব, তো কমেণ্ট এটা কৰি যাব সেই ল'ৰাজনৰ উজ্জ্বল ভৱিষ্যত কামনাৰ বাবে। আৰু লগতে চাই লওক অকণমান ভিডিঅ' ক্লিপ কি কি আৱিষ্কাৰ কৰিছে ল'ৰাটোৱে। এনেকুৱা ল'ৰা যোনে বনাইছে এনেকুৱা ৰবট, আৰ্মি টাইপ, এনেকুৱা ৰবট আৰু লগতে এনেকুৱা আৰু বহুত উল্টা পাল্টা বস্তু। কৈ খতৰনাক আৱিষ্কাৰ, এখন হেলিকপ্টাৰ বনাইছে শৰৎ ভাইয়ে, আৰু এই হেলিকপ্টাৰখন উৰে নেকি? হা উৰিছিল। কিমান ওপৰত? আপোনাৰ 10 ফুটৰ মান উৰিছিল। তুমি বহিছিলা ইয়াত? বহিছিলোঁ ইয়াতে। তো এইখন চাওক, ইয়াত এনেকে বহিছিল হেলিকপ্টাৰখনত, ইয়াত এনেকে বহিছিল, বহি পিনে ইয়াৰ পাছৰটো খবৰ ওলাইছে আকৌ মনোজ ভাইৰ ওপৰত। মনোজ ভাই বৰ্তমান আমাৰ লোৱাৰ আছাম ট্ৰিপ কৰি আছে, একজেক্টলি লোৱাৰ আছাম বুলি ক'ব নোৱাৰি, সেইফালে আৰু এই মঙলদৈ নে কোনফালে ট্ৰিপ কৰি আছে, জেগাবিলাকৰ নামটো বৰ পাহৰোঁ মই। আগৰে পৰা মোৰ হিষ্ট্ৰী বুৰঞ্জী এইবিলাকত একেবাৰে ইণ্টাৰেষ্ট নাই, তো সেইকাৰণে এইবিলাক নাম চামবিলাক পাহৰি থাকোঁ, ঠাই চন কিবা কিবি। তো মনোজ ভাই এইফালে ৰাইড কৰি আছে, ৰাইড কৰি থকাৰ অৱস্থাতে এটা ইউটিউব চেনেল তাৰ ইণ্টাৰভিউ লৈছিলে, JAS আনস্ক্ৰিপ্টেড বুলি হয়তো আপোনালোকে চাইছে চেনেলটো। তো তাতে এটা ইণ্টাৰভিউত মানে সোধা হৈছে যে তোমাৰ ফিউচাৰ প্লেনিং কি? মনোজ ভাই ফিউচাৰ প্লেনিং কি? ইউটিউবৰ ক্ষেত্ৰত কৈছোঁ, তাৰ পাৰিবাৰিক ফিউচাৰ প্লেনিঙৰ কথা কোৱা নাই। তো ইউটিউবৰ ফিউচাৰ প্লেনিঙৰ কথা কৈছে। খুব সোনকালেই মনোজ ভাই ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিবৰ কাৰণে যাব, খুব সোনকালে কৰিবলৈ যাব। আৰু লগতে খুব সোনকালে আপোনালোকে মনোজ ভাইৰ যিটো ইউটিউব চেনেল, আকৌ মনোজ ভাই নহয়, যিটো মেইন চেনেল আছিলে মনোজ ভাই, তাত আপোনালোকে শ্বৰ্ট ফিল্ম দেখিবলৈ পাব। তো তাৰ ওপৰতে কাম কৰিম বুলি কৈছে মনোজ ভাই। এতিয়া দেখা যাওক যে কেতিয়া ইণ্টাৰনেশ্যনেল ট্ৰিপ চাবলৈ পাওঁ। বাকী ব্লগাৰবিলাকে চাগে চবেই গ'ল নেকি ইণ্টাৰনেশ্যনেল ট্ৰিপৰ কাৰণে। ইণ্টাৰনেশ্যনেল ট্ৰিপ নহ'লেও মানে গৈছে আৰু অলপ ভালেই ৰাইড কৰিছে, কিন্তু মনোজ ভাই এতিয়ালৈকে হয়তো ভাল লং ৰাইড কৰা নাই নেকি। তো খুব শীঘ্ৰেই আপোনালোকে চাব পাৰিব। তো চাই লওক এতিয়া ভিডিঅ' ক্লিপটো কি কৈছিলে।
ব্লগিঙৰ ক্ষেত্ৰত বাৰু সেইটো বেলেগ ধৰণৰ কথা ইণ্টাৰনেশ্যনেল কিবা কিবি সেইবোৰৰ কথা কৈছে সেইটো বাৰু হ'ব কিন্তু ইউটিউবৰ ক্ষেত্ৰত মানে মোৰ এই শ্বৰ্ট ফিল্ম এক্টিং বা মানে সেইবোৰৰ ওপৰত অলপ মানে বেছি ইচ্ছা আছে মোৰ সেইবোৰৰ ওপৰত ভালদৰে কাম কৰি যোৱাৰ ইচ্ছা এটা আছে ইয়াৰ পাছৰটো খবৰ ওলাইছে মুস্তাফিজুৰ ৰহমানৰ ওপৰত এইখিনিতে মুস্তাফিজুৰ ৰহমানৰ খবৰ দিয়াৰ আগতে মোক এতিয়ালৈকে যদি ইনষ্টাগ্ৰাম আইডিত ফ'ল' কৰা নাই tk9.real ফ'ল'টো কৰি ল'ব তো মুস্তাফিজুৰ ৰহমানৰ ওপৰত খবৰটো ওলাইছে আপোনালোকে হয়তো গম পায় মুস্তাফিজুৰ ৰহমানৰ ভাইটি মিউজিক কোম্পানীৰ যিমানকেইটা ইউটিউব চেনেল আছিলে গোটেইকেইটা ইউটিউবে বেন কৰি দিলে তো এতিয়া মুস্তাফিজুৰ ৰহমানে ইউটিউবৰ নিচিনাই ছেম টু ছেম এটা এপ্লিকেশ্যন প্ৰস্তুত কৰি উলিয়াইছে ইউটিউবৰ অল্টাৰনেটিভ বোলে ইউটিউবক টক্কৰ দিব পৰাটো সাধাৰণ কথা নহয় বাৰু তথাপিও আৰু অসমৰ এজন যুৱকে ইমানটো এটা ডাঙৰ ষ্টেপ কৰিবলৈ সাহস কৰিছে সেইটোৱে বহুত এটা ডাঙৰ কথা তো ইউটিউবৰ এটা অল্টাৰনেটিভ উলিয়াইছে য'ত আপোনালোকে ভিডিঅ' আপলোড কৰি ইউটিউবৰ নিচিনাকৈ ছেম পইচা উপাৰ্জন কৰিব পাৰে ছেম আপোনালোকে তাতে ইউটিউবৰ নিচিনাকৈ শ্বৰ্টছ ফিল্ম সব এইবিলাক মানে আপলোড কৰিব পাৰে তো LTV হ'ব এপ্লিকেশ্যনটোৰ নাম তো খুব শীঘ্ৰেই আপোনালোকৰ কাৰণে এপ্লিকেশ্যনটো মুকলি কৰিব বুলি কৈছে এতিয়া দেখা যাওক যে কেনেকুৱা হয় তো আপোনালোকে চাই লওক নিজে মুস্তাফিজুৰ ৰহমানৰ ভিডিঅ' ক্লিপটো আমাৰ LTV যি এপ্লিকেশ্যনত আপোনালোকে নিজৰ ভিডিঅ' আপলোড কৰি সেই ভিডিঅ' মনিটাইজেশ্যনৰ হোৱাৰ পিছত আপোনালোকে টকা আৰ্নিং কৰিব পাৰিব ছেম ইউটিউবৰ দৰে অৰ্থাৎ ক'বলৈ গ'লে এটা সম্পূৰ্ণ ইউটিউবৰ দৰে আমাৰ এপ্লিকেশ্যন কাম কৰিব আৰু লগতে আপোনালোকে যদি বিচাৰিছে যে আপোনালোকে শ্বৰ্ট ভিডিঅ' কৰি টকা আৰ্নিং কৰিব সেয়া পচিবল আমাৰ প্লেটফৰ্মত আপোনালোকে যদি শ্বৰ্ট ভিডিঅ' কৰে তথাপিও আমি সেই শ্বৰ্ট ভিডিঅ' মনিটাইজ কৰি আপোনালোকক টকা দিয়াৰ ব্যৱস্থা কৰিম ইয়াৰ পাছৰটো খবৰ ওলাইছে আকৌ বি বয়জৰ ওপৰত বি বয়জে ব্লগ ভিডিঅ' আপলোড নকৰা বহুদিনে হ'ল মাজতে এটা প্ৰমো আপলোড কৰিছিলে তাৰ চেনেলটোত ৰৰ তাৰ পাছত আপলোডে কৰা নাই ভিডিঅ' আৰু ৰৰটো সাংঘাতিক ৰকমৰ ৰেছপন্স পাইছে প্ৰায় 24 ঘণ্টাৰ মানৰ ভিতৰতে প্ৰায় 6 লাখ মান ভিউজ হৈছে 24 ঘণ্টা মানৰ ভিতৰতে সাংঘাতিক মানে ৰেছপন্স এই ৰৰ ফিল্মখনত তো আপোনালোকে খুব শীঘ্ৰেই বি বয়জৰ দেখিবলৈ পাব একোলেণ্ডৰ এটা ভিডিঅ' মই কেনেকৈ গম পালোঁ সি কিন্তু এতিয়ালৈকে আপলোড কৰা নাই ভিডিঅ'টো কিন্তু তাৰ লগৰে এজনে একোলেণ্ডৰ যোৱা ভিডিঅ'টো মানে ৰেকৰ্ডিং কৰি আপলোড কৰিছে তো সাংঘাতিক হ'ব মই কওঁ জানো কেনেকুৱা কি দেখিবলৈ পাব তো সিহঁতে কি কৰিছে একোলেণ্ডলৈ মানে গুৱাহাটীৰ একোলেণ্ডলৈ ঠেলা গাড়ী লৈ গৈছে সি বাইক চলাইছে পাছফালে ঠেলা এখন বান্ধি লৈছে পুৰা গৈছে তো নিজে আপোনালোকে চাই লওক ভিডিঅ' ক্লিপটো আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে বহুদিন ফিল্ম ৰিভিউ কৰা নাই নহয় জানো সেইকাৰণে ভাবিলোঁ আজি ফিল্ম এখনকে ৰিভিউ কৰি দিওঁ নেকি তো নতুনকৈ এখন ফিল্ম ৰিলিজ হৈছে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত 15 জুলাই তাৰিখে ৰিলিজ হৈছে ফিল্মখন হৈছে বৰষাৰাণী বাৰ ফিল্মখনৰ নাম হৈছে গুৱাহাটী ডায়েৰিজ তো গুৱাহাটী ডায়েৰিজ ফিল্মখনত একচুৱেলি মানে গুৱাহাটীলৈ কেনেকৈ কোনোবা এক্টৰনীৰ খবৰ কাৰণে গৈ তাতে কেনেকৈ ষ্ট্ৰাগল কৰিব লাগে তো তেনেকুৱা এটা কাহিনী দেখুওৱা হৈছে তো সেই ফিল্মখনত কোৱা হৈছে মই এতিয়ালৈকে বাৰু ফিল্মখন চোৱা নাই তো আছাম জেট নামৰ এটা ইউটিউব চেনেলে তাৰ ৰিভিউ কৰিছে সেই ফিল্মখনৰ সি চাই আহিছে তো সেই ফিল্মখনত একচুৱেলি বিশেষকৈ 18+ ওপৰৰ কাৰণে মানে এই 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে চাব পৰা ফিল্ম নহয় এডাল্ট ফিল্ম বুলি ক'ব পাৰি য'ত নেকি সেক্সুৱেলিটিটো অলপমান বেছিকৈ দেখুওৱা হৈছে বুলি কৈছে আৰু আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত হয়তো এইখনেই এনেকুৱা এখন ফিল্ম যিখন ফিল্মত এডাল্ট বস্তুটো অকণমান বেছি গুৰুত্ব দি ফিল্মখন দেখুওৱা হৈছে মানে ফিল্মখন একচুৱেলি মানে বৰ্তমান সময়ত যে ল'ৰা ছোৱালীবিলাকে তাতে এক্টৰনী হ'বলৈ গৈ কেনেকৈ ষ্ট্ৰাগল কৰিব লগা হয় তো তাৰ ওপৰতে কাহিনীটো তো আপোনালোকে যদি চাব বিচাৰে চাবগে খালি ঘৰৰ ফেমিলিৰ লগত নাচাব অকলে গৈ চাবগে পাৰে এইটো ৰিভিউ মই দিয়া নাই আছাম জেটে দিছে মই বাৰু এতিয়ালৈকে চোৱা নাই সময় পালে চাম বাৰু আমাৰ চিনেমা হলটো মানে বহুত দূৰত আছে সেইকাৰণে চোৱাগে নহয় তো বস ইমান কেইটা আছিল আজি দিনটো জনাবলগীয়া খবৰ কেনেকুৱা লাগিলে জানি কমেণ্ট কৰি জনাব যদি ভাল লাগিলে ভাই লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা ৰাখিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম